সপ্তমীৰ দিনা ৰাতিপুৱাতে ওলাইছোঁ পূজা মণ্ডপলৈ বুলি। নমস্কাৰ সকলোকে, মই নিচিতা। বেষ্ট ফ্ৰেণ্ডৰ আগত আজি টিকা ফটা ৰ'দেও হাৰ মানিব লগা হ'ল। কিন্তু এইবাৰ যেন শৰত সেমেকা নাই, শেৱালিৰ গোন্ধও নাই। সম্পূৰ্ণ হৈও যেন অসম্পূৰ্ণ আজি প্ৰতিটো পূজা মণ্ডপ। কাৰণ মাথো এটাই, জুবিনদাৰ অনুপস্থিতি। এবিমাৰ ওচৰত মাথো এটাই প্ৰাৰ্থনা, যাতে প্ৰাণৰ শিল্পী জুবিনদাই ন্যায় পায়। এতিয়া মীনাক্ষী আৰু মই আহিলোঁ অন্য এটা পূজা মণ্ডপলৈ। এইভাগেই হৈছে আমাৰ গহপুৰৰ আটাইতকৈ পুৰণি পূজা মণ্ডপ। ইয়ালৈ আহিয়েই দুয়োজনীয়ে ভালে কেইখন দোকান এক্সপ্ল'ৰ কৰিলোঁ। তাতে আকৌ লগ পাই গ'লো নৱনীতা আৰু স্নেহাক। সিহঁতক লগ পাই কথাৰ মহলা মাৰিবলৈ লাগিলোঁ। জানেই নহয় ছোৱালী মানুহৰ কথা, কেইজনীমান বেছিকৈ হ'লে ঘূৰি আৰু ভাল লাগে, নহয় জানো? কিন্তু সিহঁত বেছি সময় থাকিব নোৱাৰিলে। তাৰ পাছত মীনাক্ষী আৰু মই গ'লো আমাৰ গহপুৰতে থকা ড্ৰিম কিটচেনলৈ। তাইৰ মতে মোৰ হেনো 5টামান পাৰ্টি পেণ্ডিঙেই আছে তাইক দিবলৈ। মই বোলো ঠিকেই আছে, আজিয়ে খুৱাই দিয়াই ভাল হ'ব, নহ'লে আৰু বাঢ়ি বাঢ়ি গৈ থাকিলে মোৰহে বিপদ হ'ব।